চাওক, কালি যিটো ঘটনা ঘটিল দুৰ্ভাগ্যজনক। বহুজন ব্যক্তি আহত হৈছে আৰু তাতে যিটো অপ্ৰীতিকৰ ঘটনা ঘটিল এইটো কোনেও আশা নকৰে তেনেকৈ। কিন্তু এটা কথা স্পষ্ট, জুবিন গাৰ্গ অসমৰ হিয়াৰামঠু, প্ৰত্যেকজন অসমীয়াৰ অতি আপোন। প্ৰত্যেকজন অসমীয়াই এনেকুৱা অনুভৱ কৰিছে যে মোৰ পৰিয়ালৰ এজন ব্যক্তি মোৰ মাজৰ পৰা ওলাই গৈছে। তেনেকুৱা এটা অনুভৱ আজি প্ৰায় এমাহ হ'বয়ে, কিন্তু কোনেও কিন্তু পাহৰি যোৱা নাই। প্ৰত্যেক ঘৰৰ যেতিয়া আপোনজন ঘৰৰ পৰা হেৰাই যায়, মানুহ দীৰ্ঘদিনলৈকে যেনেকুৱা এটা আৱেগত থাকে, ঠিক তেনেকুৱা এটা ঘটনা কিন্তু অসমবাসীৰ কাৰণে হৈছে। হিন্দু, মুছলমান, শিখ, বুদ্ধিষ্ট, দুখীয়া, গৰীব, কোনোবা সাংস্কৃতিক কৰ্মী হওক নহওক, কোনোবা গান শুনিছে শুনা নাই, কথা নাই, প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ এনেকুৱা তেখেতসকলৰ অনুভৱ কৰি আছে, বা যিটো আমি লক্ষ্য কৰিছোঁ তেখেতৰ মৃত্যুৰ দিনৰ পৰা আৰম্ভ কৰি আজিলৈকে, যে নিজৰ ঘৰৰ আপোনজন গুচি গৈছে আৰু তাৰ কাৰণে তেখেতসকলে জাষ্টিচ বিচাৰি আছে, যে ইয়াৰ কাৰণে পানী নহৰাকৈ তদন্ত এটা হ'ব লাগে, কম দিনৰ ভিতৰত হ'ব লাগে, আৰু মানুহে জাষ্টিচ পাব বিচাৰিছে জুবিনৰ এই মেটাৰটোলৈ। যে গৰিমা গাৰ্গ বা সেই পৰিয়াল, তেখেতৰ পিতৃ আছে, ভগ্নী আছে, অসমবাসীয়ে জাষ্টিচৰ দাবী কৰি আছে, হেচটেগ চলাই আছে, আপোনালোকে দেখিছে। আৰু তেনেস্থলত যিখিনি মানুহ অভিযুক্ত হৈ ইতিমধ্যে ইনকুৱাৰীৰ দায়ৰাত আহিছে, ন্যায়িক জিম্মাত আছে, এই মানুহখিনিক ক'ত ল'ব, ক'ত ৰাখিব চৰকাৰে, এইটোতো চৰকাৰৰ নিজৰ SB ব্ৰাঞ্চ আছে, CID আছে তেখেতসকলৰ। ইমান প্ৰচাৰ কৰি যে অমুকত ল'ম তমুকত ল'ম, এই চব এইবিলাক কৰাৰ কি প্ৰয়োজন আছিল? এই কথাখিনি যদি আপোনাৰ SBৰ পৰা বা CIDৰ পৰা, চৰকাৰৰ ফালৰ পৰা তেখেতসকলে প্ৰকাশ নকৰিলেহেঁতেন, তেখেতসকলে মেদ খুলিছে ক'ৰবাত না ক'ৰবাত ৰাখিব লাগিব, মনে মনে নি চুপচাপ য'ত তেখেতসকলে ৰাখিব বিচাৰে ৰাখিব পাৰিলেহেঁতেন, অপ্ৰীতিকৰ পৰিস্থিতি নহ'লহেঁতেন। যিহেতু প্ৰত্যেকজন যুৱক, প্ৰত্যেকজন ব্যক্তি আৱেগিক হৈ আছে এই মেটাৰবিলাক লৈ, আৰু তেনেস্থলত একেবাৰে ঢোল ডাঙৰ বজাই অমুকত নিব তমুকত নিব, আৰু তেখেতসকলক এই চব প্ৰয়োজন নাছিল। মই এটা ভাবোঁ, এইটো আৰু পুলিচৰ বা SBৰ এইটো এটা ফল্ট, তেখেতসকলৰ এইটো প্ৰচাৰ কৰি তেনেকৈ ল'ব নালাগিছিল, 1 নম্বৰ কথা। দ্বিতীয়তে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈ আছে ইয়াতে ৰাজনীতি হৈছে, তৃতীয় ব্যক্তি অমুক তমুক, মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চব কথা কৰি লাভ নাই। ঠিক আছে, তদন্ত আপোনালোকে চলাই আছে, আপুনিও তদাৰক কৰি আছে, আৰু ভালকৈ কৰক, জনগণে যেনেকৈ বিচাৰিছে তেনেকৈ কৰক। এনে উল্টা পুল্টা কোনো ৰাজনৈতিক দলক ব্লেম দি কোনো ধৰণৰ লাভ নহ'ব। কাৰণ আজি নিকাচিত, বাক্সাত য'ত এইটো জেল, সেই অঞ্চলত আপোনাৰ যদি আধা ঘণ্টাৰ ভিতৰত এই মানুহখিনি তেখেতসকলে জমা হৈছে, তাততো বেলেগ জেগাৰ পৰা গৈ কোনো ৰাজনৈতিক দলৰ ৱৰ্কাৰ কৰ্মী তাতে বাহৰ পতা নাই। আৰু সেই অঞ্চল, এইটো BTC এলেকা, কেইদিন আগত নিৰ্বাচন হৈ গ'ল, তাতেতো হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু আপোনাৰ পাৰ্টি আৰু UPPL, এই দলৰ বাহিৰত অন্য কোনো দলৰ অস্তিত্বই নাই এই অঞ্চলত, অন্য কোনো দলৰ অস্তিত্বই সেই অঞ্চলত নাই। গতিকে তাত আৰু ৰাজনৈতিক কোনোবা প্ৰৰচনা কৰিছে, কোনোবা ইনষ্টিগেট কৰিছে, ৰাজনৈতিক দলৰ কোনোবা থাকিব পাৰিব, এই চব কথা কৈ মই ভাবোঁ আৰু পৰিস্থিতি বেছি বেয়াৰ দিশে ঠেলিব নালাগে, এই এটা কথা মোৰ চকুত পৰিছে। তৃতীয়তে, তাতে যিখিনি জুবিনৰ অনুৰাগী মহিলা, আপোনালোকে দেখিছে, মহিলাসকল, বৃদ্ধ মহিলা, অৰ্ধ বয়সী মহিলা, যুৱক যুৱতী, সৰ্বসাধাৰণ ৰাইজ, চব অলপ সময়ৰ ভিতৰত যথেষ্ট ভিৰ কৰিছে। আৰু কিছু যুৱকে ৰাস্তাত বহি দিছে, তেখেতসকলে জাষ্টিচ ফৰ জুবিন বুলি কৈ। পুলিচ প্ৰশাসনৰ দায়িত্ব আছিল বুজাই পৰাই হাতযোৰ কৰি এই মানুহখিনিক তেখেতসকলে যেনেকৈ কণ্ট্ৰল কৰিব লাগে তেনেকৈ এটা কৰিব লাগিছিল। সেই নকৰি পুলিচগিৰি যিটো দেখালে তাতে, আৰু বিশেষ কৰি এজন DSP বোধহয়, তেখেতে যিটো কাণ্ড কৰিলে, এইটো আমি মিডিয়াৰ যোগেদি দেখি আছোঁ, যেনেকৈ পিটি আছে, যেনেকৈ গটা মাৰি আছে, যিবিলাক কাণ্ড কৰিছে, ধাৰণা এনেকুৱা হয় যে তাৰ পৰাই কিজানি এই বেয়া পৰিস্থিতিটো উৎপন্ন হ'ল। নহ'লে পুলিচৰ মানুহ বা প্ৰশাসনৰ ব্যক্তিসকলে এইসকল অনুৰাগীক বুজাই পৰাই তাৰ পৰা যেনেকৈ কণ্ট্ৰল কৰিব লাগে কৰিব নিশ্চয় পাৰিলেহেঁতেন, আৰু সেইখিনি শিক্ষা নিশ্চয় এই প্ৰশাসনৰ মানুহক দিয়া হয় বা তেখেতসকলৰ থকা দৰকাৰ। কিন্তু তাতে দেৱ শৰ্মা নামৰ যিজন DSP, তেখেতৰ যিটো কাণ্ড কাৰখানা আমি মিডিয়াত দেখিলোঁ, এডিশ্যনেল SP যিটো আমি দেখিলোঁ, তাৰ পৰা যদিবা এনেকুৱা লাগিল যে সূত্ৰপাত হ'ল, আৰু তেতিয়া লাঠিচাৰ্জ হ'ল, গুলীয়ালে, ইনজাৰ্ড হ'ল, এজন আহি হস্পিটেলত ভৰ্তি হ'ল, তেখেতৰ গুলি উলিয়াব লগা হ'ল, এইবিলাক ঘটনা যেতিয়া ঘটিলে, আনফালৰ পৰা শিলগুটি দলিয়ালে, তাতো আমাৰ সংবাদকৰ্মী বহুত জখমী হৈছে, পুলিচৰ ব্যক্তিও জখমী হৈছে, সেইটোও আমি নিবিচাৰোঁ। কিন্তু পুলিচে লাঠিচাৰ্জ কৰি, উত্তেজিত কৰি পৰিস্থিতি বেয়াৰ ফালে যেতিয়া বেয়া কৰিলে, তাৰপিছততো দুয়োফালৰ পৰা হৈ থাকে, এইটোতো আপোনালোকে জানে। পৰিস্থিতি বেয়া এটা হ'লে তেতিয়া ক'ৰ পৰা কি হৈছে সেইবিলাকতো মেটাৰ অফ ইনকুৱাৰী।
তো যিখিনি হ'ল বেয়া হৈছে, ভাল হোৱা নাই। আৰু মই ভাবোঁ প্ৰশাসনে ইয়াতে মানে জুবিনৰ বেপাৰটো লৈ প্ৰত্যেকজন অসমীয়া যিহেতু আৱেগিক, প্ৰত্যেকজন অসমীয়া জাষ্টিচ বিচাৰি আছে, অতি কম দিনৰ ভিতৰত বিচাৰি আছে। তেনেস্থলত অনুৰাগীসকলে ওলাই আহিলে যেনি তেনি লাঠি দি মানে বা দমন কৰি এই সকলো অনুৰাগীক ঠাণ্ডা কৰিব, মই ভাবোঁ এইটো ভুল হ'ব প্ৰশাসনৰ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বস্তুবিলাক আপুনিও নিৰীক্ষণ কৰক, আৰু অনুৰাগীয়ে অসমবাসীয়ে কেনেকৈ ইয়াৰ জাষ্টিচ বিচাৰিছে ঠিক তেনেকৈ পুলিচ প্ৰশাসন বা যিসকল ইনকুৱাৰী কৰি আছে, আপোনাৰ CID আছে, গতিকে সেই ৰাস্তাতে আপোনালোকে যাওক। নিজৰ খেল খুচিমতে গ'লে পৰিস্থিতি ভাল নহ'ব বুলি অনুমান হয়। এই মেটাৰটোতো ৰাজনীতি কোনেও কৰিব নালাগে, ৰাজনীতিৰ উৰ্ধত। জুবিন গাৰ্গৰ আপোনালোকে দেখিছে সকলো ৰাজনৈতিক দলৰ নেতাসকলে কেনেকুৱা ধৰণৰ মানে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলো ৰাজনৈতিক দলৰ সমৰ্থক, নেতা, কৰ্মী সবেই কিন্তু তাতে গৈছে, শ্ৰদ্ধাঞ্জলি জনাব গৈছে, তেখেতক মৰম দিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে এতিয়া তেখেতে যি সময়ত তেখেতে জাষ্টিচ পাব লাগে, তেখেতৰ পৰিয়ালে জাষ্টিচ পাব লাগে, সেই সময়তো এইটো কোনো ৰাজনীতিৰ মেৰপেচত সোমাই দিব নালাগে। আৰু যিসকলে বেছি ৰাজনীতি কৰি আছে সেইসকলে ৰাজনীতি কৰা বুলি অনুমান হয়। গতিকে মুঠেই উচিত নহয়, এইটো ৰাজনৈতিক হাতিয়াৰ বনোৱা। ৰাজনীতিৰ উৰ্ধত থাকি জুবিনে জাষ্টিচ পাব লাগিব, এই কথাটো প্ৰত্যেকজন অসমীয়াই বিচাৰি আছে। এতিয়াতো আপোনাৰ যিখিনি আমি শুনিলোঁ যে কোনোবা এজনৰ পিঠিয়ে গুলি লাগি ইফালৰ পৰা সিফালে ওলাই গৈছে, ভিতৰত সোমাইছে, আৰু সেইটো মানে আপোনাৰ এমছত আনি, যিটো আপোনাৰ আমাৰ উত্তৰ গুৱাহাটী এমছ আছে, তাত আনি তেখেতৰ অপাৰেশ্যন কৰাব লগা হ'ল। ৰাবাৰ বুলেট হ'লে তেনেকুৱা হয় বুলি মই নাভাবোঁ। ৰাবাৰ বুলেট কাৰোবাৰ লাগিলে অলপ জখম হ'ব, অলপ গাত লাগিব, চিটিকি যাব। তো যদি ৰাবাৰ মানে অৰিজিনেল বুলেট চলাই ৰাবাৰ বুলেটৰ আশ্ৰয় লৈ আছে, এইটো ইনকুৱাৰী কৰিব লাগে। এনেকুৱা ধৰণৰ কথা দায়িত্বশীল ব্যক্তি কেনেকৈ ক'ব পাৰে? হয়, আমিতো তেনেকৈ দেখিছোঁ। প্ৰাইমা ফেচিটো ঘটনাখিনি দেখিলে তেনেকুৱাই লাগে যে তাৰে অনুৰাগীখিনি আহি ৰাস্তাত বহি দিলে তেখেতসকলে, জাষ্টিচ ফৰ জুবিন বুলি কয়। এই ল'ৰাখিনি বা অনুৰাগী বা সেই মানুহখিনিক যদি ভালদৰে বুজাই মেলি তেখেতসকলক কণ্ট্ৰল কৰিব পাৰিলেহেঁতেন, সেই নকৰি তাতে বল প্ৰয়োগ কৰিলে, লাঠি চাৰ্জ কৰিলে, অকথ্য গালি গালাজ কৰিলে। এই চব কৰাৰ কাৰণেই কিজানি পৰিস্থিতিৰ উদ্ভৱ হৈছে। গতিকে যদি কোনো এজন পুলিচ প্ৰশাসনৰ বিষয়াৰ নিজৰ ভুলৰ কাৰণে ইমান ডাঙৰ ঘটনা হৈ গ'ল, গতিকে সেইজনৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে।